সবে জ্ঞাত যে আজিৰ দিনতে 1948 চনত আজিৰ দিনতে আমাৰ ভাৰতখন স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা লাভৰ কাৰণে আমাৰ বহুতো শ্বহীদে নিজৰ প্ৰাণ ত্যাগ কৰি মেলি এই স্বাধীনতাৰ সোৱাদ আমাক ল'বলৈ দিছে। চ' আমি সদায় এই আমাৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি মেলি তেওঁলোকে যেনেকুৱা পথেৰে গৈছিলে আমি তেনেকৈ সদায় এনেকৈ যে আমি শান্তিপূৰ্ণভাৱে আমাৰ আজিৰ 15 বছৰ স্বাধীনতা দিৱসটো সুকলমে পালন কৰাৰ বাবে সদায় নিষ্ঠাৰে নিজৰ জীৱন সামগ্ৰী লৈ আমি পালিবৰ কাৰণে যিমান পাৰোঁ সিমান দি জড়িত থাকিব লাগিব। भारत माता की जय।